খাম্পা বৰগয়াৰী প্ৰতিষ্ঠাপক এগৰাকী অন্যতম সদস্য বিষয়ববীয়া ডেপুটি CM কিন্তু তথাপি দলটো কাৰো কাৰণে ৰৈ নাথাকে थाखानाय डिपुटि चिफखौ बिथाङा रिप्लेस खालामनानै गावखौ सासे डिपुटि चिफ जागोन होननानै प्रजेक्ट खालामनानै हाबनाया बारा थिग जायासै আমি এতিয়া খাটাংকে ক'ব নোৱাৰো তেখেতে ৰিজনেশ্যন দিয়াৰ মূল কাৰণটো কি খাম্পা বৰগয়াৰী ডাঙৰীয়া ৰিজনেশ্যন হোৱাটো মই দেখিবলৈ পাইছোঁ আমাৰ হেল্থ মিনিষ্টাৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰেচিডেণ্ট আমাৰ NDA লিডাৰ JP নাড্ডা ডাঙৰীয়াক লগ কৰিছোঁ তাত কিছুমান আমাৰ হেল্থ ইস্যুছ আছে এইটো হ'ল আমাৰ অঞ্চলত কেঞ্চাৰ বহুত বাঢ়িছে আৰু সেই কেঞ্চাৰৰ কাৰণে ভাৰত চৰকাৰৰ কিছুমান স্কিমছ আছে তো সেই স্কিমছবিলাকৰ বেনিফিটটো আমি আৰু এই কেঞ্চাৰৰ প্ৰব্লেমটো কেনেকৈ আমি ফাইট কৰিব পাৰিম ইয়াৰ কাৰণে অলপ তেখেতৰ লগত কথা পাতিছোঁ আৰু বিভিন্ন বিষয়বিলাক আমি কথা পাতিছোঁ খুব ভাল মিটিং হৈছে ইয়াৰ বাহিৰে মই যোৱা পৰহি আমাৰ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰক লগ কৰিছোঁ জুৱেল ওৰাম ডাঙৰীয়াক আৰু বাকি অফিচাৰসকলৰ লগত আমাৰ যেটো BTR ৰেকৰ্ড ইমপ্লিমেন্টেশ্যন 45th এমেন্ডমেন্ট এইবিলাকৰ কথাবিলাক অলপ পাতি আছোঁ বিশেষকৈ আমাৰ এই সময়ত আমি প্ৰায়োৰিটিটো লৈছোঁ যে 125th এমেন্ডমেন্টটো কাৰ্বি আংলঙৰ টিম এটা হি দিল্লীত আছে আৰু বাকি কাউন্সিলবিলাকৰ এইবিলাক আমি এটাই আলোচনা কৰি আছোঁ যে 125th এমেন্ডমেন্টটো হ'লে কাউন্সিলবিলাকৰ বহুত বিষয়বিলাক ষ্ট্ৰিমলাইন হ'ব আৰু ষ্ট্ৰেংথেন কৰা হ'ব আৰু যিবিলাক বিষয়বিলাক ষ্ট্ৰিমলাইন নকৰাৰ কাৰণে আগতে কাউন্সিলবিলাকত কিছুমান অসুবিধা হৈ আছিলে সেইবিলাক অনাগত দিনত খুব ভালকে স্মুথ ফাংচনিঙত সহায় কৰিব নিৰ্বাচনটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ছেপ্টেম্বৰত অনুষ্ঠিত কৰাৰ কথা কৈছে আৰু তেনেকৈ চিন্তা চৰ্চা চলি আছে এই সময়ত আমাৰ ৰাজনীতিক যিবিলাক এক্টিভিটি এইবিলাক সকলোৰে চলি আছে খাম্পা বৰগয়াৰী ডাঙৰীয়া ৰিজনেশ্যন হোৱাটো মই দেখিবলৈ পাইছোঁ আৰু BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিভিন্ন কথাবিলাক তেখেতৰ বিভিন্ন বিহেভ দেখিবলৈ পাইছোঁ তেখেতৰ যিখিনি চিন্তাধাৰা আছিলে প্ৰাৰ্থীটো হেভি ৱেট তেখেতসকলৰ কাৰণে পাব্লিকৰ কাৰণে হেভি ৱেট নহ'বও পাৰে তো প্ৰাৰ্থীৰ হেভি ৱেটৰ পেৰামিটাৰটো কি এক্স MLA হ'লে যে হেভি ৱেট প্ৰাৰ্থী হ'ব এইটো নহয় এক্স EM হ'লে হেভি ৱেট প্ৰাৰ্থী হ'ব বা এক্স কোনোবা পলিটিকেল লিডাৰ হ'লে হেভি ৱেট প্ৰাৰ্থী হ'ব এইটো নহয় তেখেতসকলৰ ইছ্যু আৰু এজেণ্ডা কি আছে সেইটোৰহে ওপৰত পাব্লিকে কি বিচাৰিছে আৰু তেখেতসকলৰ পাৰ্টিয়ে কি কৰিব বিচাৰিছে তাৰে অথেণ্টিকেশ্যন নাই অথেণ্টিক কথাবিলাক ক'ব নোৱাৰে এটা প্লান পলিচি ফিউচাৰক লৈ নহয় আজি যদি আপোনাৰ লগত মই অপেনলি ক'ব লাগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আপোনালোকে ইয়াত পালে সুধিব যে 10টা প্ৰশ্ন সুধিব যি বিভিন্ন সেক্টৰক লৈ এগ্ৰিকালচাৰ সেক্টৰত এডুকেশ্যন সেক্টৰত আপুনি সোশিয়েল ষ্টেবিলিটিৰ সেক্টৰত চাইল্ডৰ ক্ষেত্ৰত ওমেনৰ ক্ষেত্ৰত ইউথৰ ক্ষেত্ৰত মানে হেল্থ সেক্টৰ বিভিন্ন কথাবিলাক সুধিব কোনো এটা কথাত হি ক্লিয়াৰলি ক'ব নোৱাৰিব তো এনাফ টাইম আছিলে যে এজন মানুহে এডমিনিষ্ট্ৰেশ্যনত থাকি পেলাই পলিচিবিলাক বনোৱা শিকা কাম কৰাৰ কাৰণে এনাফ টাইম আছিলে কিন্তু তেখেতে ফুললি এনজয় আৰু এণ্টাৰটেইনমেণ্ট কৰিলে উইথ পাব্লিক মানি এণ্ড পাৱাৰ তো সেইকাৰণে আজিৰ তাৰিখত তেখেতসকলৰ কোনো এটা প্ৰাৰ্থী হেভি ৱেট প্ৰাৰ্থী নহয় ইভেন হাগ্ৰামা মহিলাৰী হিমছেল্ফ ইজ নট এ হেভি ৱেট প্ৰাৰ্থী প্ৰথম ইলেকশ্যনৰ পৰা যদি আপোনালোকে ক্ৰনলজিকেলি চাই তেতিয়া দেখিবলৈ পাব যে ফাৰ্ষ্ট ইলেকশ্যনত তেখেতসকলৰ 4-5জন যিটো প্ৰাৰ্থী আছিলে সেইটো আনকণ্টেষ্ট জিকাই দিয়া হৈছিলে ৰেকৰ্ড কৰা বুলি পেলাই আৰু এটা সকলোৱে মানে উইথ ডিউ ৰেছপেক্ট তেখেতসকলক দিয়া হৈছিলে যে এবাৰ কাম কৰক তেখেতসকলে যিহেতু আন্দোলন কৰিছে একত ছেকেণ্ডতো তেখেতসকলৰ সময়ত যিটো ছেকেণ্ড ইলেকশ্যন হ'ল ইয়াত BTCত বহুত ভাইলেন্স হৈ আছিলে গতিকে ভাইলেন্সৰ টাইমত তেনেকুৱা পৰিৱেশ সৃষ্টি কৰি জিকি আহিল থাৰ্ডতো তেনেকুৱা আছিলে কিন্তু ফৰ্থ ইলেকশ্যনত তেখেতসকলে হাৰি গ'ল যেতিয়া পিছ আহিল গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো টিম খাম্পা বৰগয়াৰী এজন খুব মানে শিক্ষিত ব্যক্তি আৰু সংবিধানৰ ওপৰত আইনৰ ওপৰত যথেষ্ট তেখেতৰ জ্ঞান আছে আৰু এজন দক্ষ প্ৰশাসক হয় আৰু দীৰ্ঘকাল ধৰি
তেখেতে আমাৰ বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আমলৰ পৰাই মানে কঠোৰভাৱে সংগ্ৰাম কৰি অহা সেপাৰেট ষ্টেট বডোলেণ্ড গঠন কৰিবৰ কাৰণে নেতৃত্ব দি অহা এজন নেতা আছিলে তেখেতে আফচুত কাম কৰিছিলে ভলেণ্টিয়াৰ ফৰ্চৰ এজন নেতা হিচাপে আমাৰ কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰিত তেখেতে নেতৃত্ব দিছিলে ইয়াৰ পিছত তেখেতে আকৌ BLTৰ আমাৰ মানে পাব্লিচিটি সেক্ৰেটাৰী হিচাপে কেন্দ্ৰীয় কমিটিৰ এজন যোগ্য নেতা হিচাপে BLTক ভালকে পৰিচালনা কৰিছিলে ভাৰত চৰকাৰৰ লগত অসম চৰকাৰৰ লগত BTC চুক্তি স্বাক্ষৰ কৰাৰ আগতে যেটো ত্ৰিপাক্ষিক আলোচনা বা দ্বিপাক্ষিক আলোচনা যে বিভিন্ন পৰ্যায়ত চৰকাৰ আমাৰ মানে ব্যুৰোক্ৰেট লেভেলত হোক বা পলিটিক্যাল লেভেলতে হোক এই গোটেই আলোচনা বিলোচনাটো তেখেতেও নেতৃত্ব দিছিলে ইয়াত অংশগ্ৰহণ কৰিছিলে ভালকে আলোচনা বিলোচনা দক্ষতাৰে কৰি অহাৰ কাৰণে তেওঁলোকৰ নেতৃত্বতে আজি BTC চুক্তি স্বাক্ষৰিত হৈ গ'ল আৰু BTC চুক্তি স্বাক্ষৰ কৰাৰ পাছত BTC চৰকাৰ BPFৰ নেতৃত্বৰ হাগ্ৰামা মহিলাৰীৰ সাৰথী হিচাপে একেলগে থাকি যেনেকুৱা ধৰণৰ তেখেতসকলে ৰূপায়ণৰ কাৰণে ক্লজবিলাক এটা এটাকৈ সম্পূৰ্ণকৈ ৰূপায়ণ কৰি পেলাই আজি BTCখন শক্তিশালী BTC হিচাপে সফল BTC হিচাপে সফল চুক্তি হিচাপে তেওঁলোকে যেনেকৈ মানে ৰূপ দিব পাৰিছে ইয়াত গোটেই কাৰ্যকলাপ গোটেই পদক্ষেপ গোটেই মানে কাৰ্যক্ষেত্ৰত আমাৰ কাম্পা বৰগোহাঞি ডাঙৰীয়া তেখেতৰো অৰিহণা আছে জড়িত আছিল হাগ্ৰামা মহিলা ডাঙৰীয়া দেৱৰ লগত গতিকে তেনেহেন এজন চাৰিওপিনৰ ফালৰ পৰা অজস্ৰ অৰিহণা অজস্ৰ অৱদান থকা তেনেকুৱা ধৰণৰ শক্তিশালী এজন নেতা BPF দলৰ মাজতে থাকি পেলাই কাম কৰাটো আমি বিচাৰোঁ আৰু BPF দলত আকৌ তেখেতে নিজৰ ৰিজনেশ্যন লেটাৰটো উইথড্ৰ কৰি পেলাই নিজৰ পদত থাকি আকৌ কাম কৰিব লাগে ইয়াৰ কাৰণে মই তেখেতক আহ্বান জনাইছোঁ কাম্পা বৰগোহাঞি আজি আমিও দেখা পাইছোঁ তেখেতে ৰিজনেশ্যন দিছে ৰিজনেশ্যন দিয়াৰ কাৰণবিলাক আমি নাজানো আৰু ৰিজনেশ্যন দিয়াৰ পাছত তেখেতে ৰাজনীতিক দল কৰিবনে নাই বা যদিও কৰিব বিচাৰে কোনটো দলত থাকি পেলাই কৰিব বা নকৰিব পাৰে মানুহবিলাকে আজি হয়তো সন্দেহ কৰিছে ৰিজনেশ্যন দিছে যিহেতু বেলেগ দলত ক'ৰবাত যোগদান কৰি পেলাই নতুনকৈ ৰাজনীতিক জীৱন আৰম্ভ কৰিব আমি এতিয়া খাটাংকে ক'ব নোৱাৰোঁ তেখেতে ৰিজনেশ্যন দিয়াৰ মূল কাৰণটো কি যেহেতু আমি এতিয়া 15টা MLA সমষ্টি আছে BTCত 15টাৰ 15টা জিকিলেও আগতে আপোনালোকে জানে 12টাৰ 12টাই BPFে জিকিছে তাত সেই 12টাৰে চৰকাৰ কেতিয়াও গঠন কৰিব নোৱাৰে আমাৰ লক্ষ্য আৰু উদ্দেশ্যই হৈছে 6 শিডিউল BTCত আমি BTCখন দখল কৰা নিজেই কৈছে প্ৰয়োজন হ'লে তেওঁ এগৰাকী 10-15 বছৰ কেবিনেট মন্ত্ৰী আৰু তেওঁ দলৰ প্ৰয়োজন হ'লে মই নিৰ্বাচন খেলিম ডেফিনেটলি তেওঁ যিটো সমষ্টিত খেলিব এটা সৰু এৰিয়া লৈ তাত কনফিডেন্স বৃদ্ধি হ'ব দলৰ আজি চৰণ বড়ো ডাঙৰীয়াক তেওঁৰো সম্ভাৱনা আছে খেলা ৰবিৰাম নাৰ্জাৰী আমাৰ থানেশ্বৰ বসুমতাৰী ডাঙৰীয়া প্ৰাক্তন বিধায়ক পাৰ্টি পালৰ পৰা সভাপতি মহোদয় কৈছে যে সিনিয়ৰ মানুহবিলাক এইবাৰ আহি যাওক গতিকে ইয়াৰ কাৰণে অলপ ভালো হ'ব মোৰ এপ্লিকেশ্যনটো দিলোঁ প্ৰচিডিউৰ মতে গতিকে মই নিৰ্বাচনত খেলিম ইয়াৰ কাৰণে আমাৰ ট্ৰেক ৰেকৰ্ড 17 বছৰৰ যিটো ট্ৰেক ৰেকৰ্ড সেইটো আছে আমি কৰোঁ মানে নকলেও হ'ব যে যি কাৰ্যকলাপ বা BTCত BPFে যি ধৰণে শাসন চলাইছিল যি ধৰণে ৰাইজৰ মাজত এটা সমাদৰ লাভ কৰিছিল গতিকে এইটো আকৌ আমি ৰাইজৰ মাজত এটা স্পষ্ট এটা দেখা পাইছোঁ আচৰিত হ'ব এটা সমষ্টিত 5খন 6খন 8খনলৈকে এপ্লিকেশ্যন হৈছে য'ত নেকি 2 লাখ টকা নিৰ্ধাৰণ কৰা হৈছে তাৰ পিছত 8খনলৈকে আবেদন হৈছে দলটো দুৰ্বল হ'লে কেতিয়াও ইমান আবেদন নহয় মানুহৰ এটা বিশ্বাস হৈছে যে BPF দল পুনৰ ঘূৰি আহি এইটো আচলতে অহা যোৱাৰ সময় আৰু যেহেতু নিৰ্বাচন আহিছে বহু নেতা আৰু কৰ্মী নিজৰ ভৱিষ্যত চাই তেওঁলোকে ৰাজনৈতিক সিদ্ধান্ত নিৰ্ণয় কৰে হয় এটা দলৰ পৰা এজন সাধাৰণ কৰ্মী গ'লেও যেনেকৈ অলপ হ'লেও ক্ষতি হয় খাম্পা বৰগোহাঞি প্ৰতিষ্ঠাপক এগৰাকী অন্যতম সদস্য বিষয়ববীয়া ডেপুটি CM কিন্তু তথাপি দলটো কাৰো কাৰণে ৰৈ নাথাকে
मोर कारणे कारोबार कारणे दलटो रहिनो नाय 4 बोसोराव खाम्फा बरगयारि बिथांखौ जोङो बावनानैसो दंमोन मोनसेबो मेल मिटिंआव बिथांखौ जोङो नुनो मोनाखै बिपिएफ दोलोखौ माबोरै सालायलांनांगौ बेखौ बिथाङा लानानै माने मालाबाबो खामानि मावनाय जों नुवाखैमोन दा जोङो धन्यबाद होनांगोन बिथाङा जे बिपिएफ दोलोखौ नागारनानै इउपिपिएल आव हाबगोननाय जों खोनादों बिथांखौ जोङो धन्यबाद होदों आरो बिपिएफ दोलोनि जानानै मानोना बिथाङा बिपिएफ दोलोखौ बिराद कनफ्यूज खालामबाय थादोंमोन थांगोन थाङा माब्लाबा कंग्रेसआव थांगोन होननाय खोनायो माब्लाबा बिजेपि आव हाबनाया कनफार्म जाबाय होननाय खोनायो माब्लाबा इउपिपिएल आव हाबनाया कनफार्म जाबाय होननाय खोनायो बेबायदि माने बिराद मोनसे कनफ्यूजिं मोनसे स्टेटआव बिथाङा दङमोन आरो थांबाय होननानै जों मैया मोनसे लाइजाम मोनदों बिथांनिफ्राय आरो थांनायनि थाखाय जों बिथांखौ धन्यबाद होदों बिपिएफ दोलोनिफ्राय मानोना बिथाङा बेबायदि कनफ्यूजआव थाबाय थास्लायस्लाय थाङोबा थाल्ला जायो आरोखि जोंहाबो खामानि मावनो सुबिदा जायो मोनसे खोथाखौ आङो साननानै आसुरित जादों जे आथिखालनि डिपुटि चिफ आरो बिटिआर रेकर्डनि सिगनेटरि भैरबकुंड समस्तिनि माने एमसिएलए बा डिपुटि चिफ बिथां गोविंद बसुमतारीनि जायगायाव गावखौ माने फैबाय थानाय समनि डिपुटि चिफ प्रजेक्ट खालामनानै इउपिपिएल राजखान्थि दोलाव हाबदोंनाय जों खोनादों आरोखि किन्तु थाखानाय डिपुटि चिफखौ बिथाङा रिप्लेस खालामनानै गावखौ सासे डिपुटि चिफ जागोन होननानै प्रजेक्ट खालामनानै हाबनाया बारा थिग जायासै नामा बिदि सानदों मानोना अलरेडि गोविंद बसुमतारी बिथाङा दंखायो आरो बिथाङा सासे सिगनेटरि लं टाइम मोनसे आन्दोलननि गेजेरजों नेता जाबोनाय मानसि दा बिथांखौ थोंजों माने पलिटिकेल मार्डार खालामनोसो इउपिपिएल आव हाबबाय नामा